সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু যেহেতু আজি দেওবাৰ আৰু দেওবাৰে জানে যথেষ্টখিনি কাম থাকে, কাৰণ এদিনে পাওঁ বন্ধ বুলি। আকৌ তেনেকৈ আজৰি হওঁতে দেৰিয়ে হৈ যায়, গতিকে ইমান পলম হ'ল। ইফালে ভাতে কৰিম নে চাহ কৰিম তেনেকুৱা লাগি যায়। তথাপিও মোৰ গ্ৰীণ টি কাপ এৰিহে লৈছোঁ হাতত। যিয়ে নহওক মই গ্ৰীণ টি কাপো খাইছোঁ, ইফালে যোগাৰো কৰি আছোঁ। আৰু এতিয়া মিঠুৰ খানা ৰেডি কৰিছোঁ। আমাৰ লগতে আমি যি খাওঁ তাকেই খাব বিচাৰে, নহ'লে নিজৰ পাতৰ ফালে চাই থাকে তাইক বেলেগ দিছোঁ বুলি। মিঠুক দিছোঁ সমানে। আৰু এতিয়া মিঠুৱে সোৱাদ লাগিছে। তাৰপিছত এতিয়া ৰেডি কৰিছোঁ অৰিঅ'লে। অৰিঅ'ক ৰাতিপুৱা এনেদৰে দিওঁ, সি ভাততকৈ বেছি ৰুটি খাই ভাল পায়। ৰুটি, বিস্কিট আৰু গাখীৰ দিছোঁ। এই দেখিছেনে, পূৰা ফেন আঁঠুৱা চব লগাই দিওঁ, মহ নহয় বহুত। আৰু ইমান গৰম, কাপোৰখন যে বেডশ্বীটখন পাৰি দিব নোৱাৰি জানে, টানি টানি নাইকিয়া কৰে, ক'ত লৈ যায়। গাখীৰ, ৰুটি আৰু বিস্কুট দিছোঁ অৰিঅ'ক। আঁঠুৱাখন মই ধুনীয়াকৈ আঁতৰাই ৰাখোঁ। আৰু অৰিঅ' এতিয়া সোৱাদ লাগিছে আৰু দেই, খুব ভাল পায় তাই ৰুটি খাই। তাই নহয় সি। বাৰু যিয়ে নহওক এতিয়া ভাতত লাগিলোঁ, সিহঁতক দি মেলি আহি আমিও খালোঁ। গোটেই বস্তুবোৰ উলিয়াই লৈছোঁ, মানে খাব নোৱাৰা হৈ যায় ন ৰাতিপুৱা সময়ত। এফালে ব্ৰেকফাষ্ট খাই মেলি আজৰি হৈ আকৌ ভাতৰ সময় হৈ যায়। তাতে আজি দেওবাৰ, কিবা অকণমান বনোৱাও যায়। গতিকে গোটেইখিনি একেলগে ওলাই লওঁ যে পাকঘৰটো চাবও নোৱাৰা হৈ যায়। ইপিনে গাখীৰো গৰম কৰিব দিছোঁ, ইপিনে মই মাছৰ কিবা এটা ভুটানিজ ডিছ এটা বনাইছিলোঁ। ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ, সেইকাৰণে দেখুওৱা নাই। খাই লওঁ, ভাল হ'লে মই নিশ্চয়কৈ আপোনালোকক শ্বেয়াৰ কৰিম। আৰু মছলাবোৰ এইবোৰ খুচৰি যিবোৰ বস্তু আনি থওঁ, যিবোৰ নালাগে বা অলৰেডি আমাৰ আছেই, এনেকৈ ভৰাই ভৰাই ৰাখোঁ। সকলোৱে থাকে ন এনেকৈ ষ্ট'ৰ কৰি ৰখা। তাকে জিৰা পাউডাৰ অকণমান আছিলে, বিচাৰিছোঁ ৰ'ব। মানে বেছি হৈছিলে, এনেকৈ ৰাবাৰ দি ৰাখি থৈ দিছে। সেয়া আৰু খুব ব্যস্ত এইখিনি সময়ত সকলোৱে হয় ন, কোনটো কৰিম কোনটো নকৰিম লাগি যায়। যা যোগাৰ কৰি ল'লোঁ, এতিয়া বনোৱাত লাগি গৈছোঁ। ৰেচিপি একো দিবলগীয়া নাই আৰু, সকলোৱে জানে। খুব স্পেচিয়েল একো বনোৱা নাই, একদম নৰ্মেল চিম্পলকৈ বনাইছোঁ। ইমান গৰম, গতিকে আৰু শ্বেয়াৰ কৰি থকা নাই ৰেচিপি। সাধাৰণ থালি এখন আৰু সেয়াই। গতিকে সেনেদৰে চিকেন ফ্ৰাই কৰি আছোঁ। গ্ৰেভি বনাম, ড্ৰাই ফ্ৰাই টাইপে কৰিম আৰু অকণমান। আৰু এয়া ৰঙালাও ফ্ৰাই কৰিছোঁ, ৰঙালাও ভৰ্তা বনাম। দেখিছিলে যে অকণমান ফ্ৰিজত ৰঙালাও আছিল, আৰু এয়া দালিখিনি কৰিছিলোঁ, অকণমান গৰমাই দিছোঁ। আমাৰ যিয়ে নহওক কিয়, মাছ মাংস যিয়ে নাথাকক, দালিখন যে লাগিব। আৰু মই হৈছোঁ একমাত্ৰ যি দালি খাই ইমান বেয়া পাওঁ, মই দালি নাখাওঁৱে। আৰু এয়া ৰঙালাও পিটিকা বুলি কৈছোঁ, ৰঙালাও পিটিকা বনাই লৈছোঁ, খুব টেষ্টি। যদি আপোনালোকে বিচাৰে মই ৰঙালাও এই ভৰ্তাটো আপোনালোকক দেখুৱাব পাৰিম কেনেকৈ দৰে বনাইছোঁ। সঁচাকৈ খুব টেষ্টি। আৰু সেয়া মই জিকা পুৰি আছোঁ, জিকাৰো এটা চাটনি বনাম। যিয়ে নাথাকক ন, এনেকুৱা চাটনি হ'লে ভাল লাগে। আৰু এয়া চিম্পল থালি মোৰ ৰেডি হৈ গ'ল। তাৰ লগত আম লৈছোঁ, ভোট জলকীয়া লৈছোঁ। এয়া ভাল লাগে আমেৰে ভাত খাই। আপোনালোকেও ভাল পায়নে টেষ্টটো? লগত দৈও আছিলে। গতিকে এয়া আটাই বহিছোঁ আৰু লেকচাৰ মাৰি মাৰি ভাতখিনি খাই আছোঁ। ভাতৰ মাজত পানী খাব নেৰোঁ আকৌ মই, যিমান বেয়া হ'লেও পানীটো লাগিবই। আকৌ ভাত পানী খাই ল'লোঁ। এবাৰ আকৌ আমাৰ অৰিঅ'ক আকৌ লাঞ্চটো দিবলৈ আছোঁ, গতিকে প্ৰথমে আমি খাই ল'লোঁ, এতিয়া অৰিঅ'ক লাঞ্চটো দিলোঁ। সিও এতিয়া খোৱাদ লাগিছে, তাক চিকেন আৰু ভাতে দিছোঁ এতিয়া। আৰু এই ৰাতিপুৱাই ওলাই যোৱা মানে তললৈ, গতিকে এতিয়া আহি অকণমান ভাবিছোঁ বিচনাখন জেকে শুই মেলি কি অৱস্থা কৰি ৰাখিছে, তাকে অকণমান বিচনাখন জোকাই লৈছোঁ। এইখিনি ৰ'দটো, গতিকে আকৌ এতিয়া ভাবিলোঁ ইমান গৰম লাগিছে, এটা ফেচিয়েল কৰোঁ। খুব ভাইৰেল নহয় আইচ ফেচিয়েল, ভাইৰেল হৈ আছে। তাকে ভাবিলোঁ আজি ময়ো এপ্লাই কৰি চাওঁ, কিনো হয় আইচ ফেচিয়েল। তাকে ফ্ৰিজৰ পৰা অকণমান কেইডোখৰমান আইচ উলিয়াই ল'লোঁ, আৰু এনেদৰে ডাঙৰ পাত্ৰ এটাত উলিয়াই ল'ম, যাতে মোৰ মুখখন সোমাই যায় মানে ধুনীয়াকৈ। গতিকে এতিয়া মই আইচখিনি উলিয়াই ল'ম, আৰু আইচখিনি উলিয়াই লৈ কেনে ইয়াত মই পানী দি দিওঁ, অকণমান যাতে মুখখন ডুব যায় তেনেদৰে। বুজি পাইছে নহয় এতিয়া? খুব দেখি থাকোঁ ন, তাকে ভাবিলোঁ ময়ো আজি কৰি চাওঁ। কিন্তু ইমান চেঁচা,
এজনে হাতখন যে মই দিব পৰা নাই মানে এনে লাগিছে যেন মোৰ আঙুলিকেইটা ছিঙিহে যাব নেকি মিক্স কৰি লৈছোঁ পানীখিনি অকণমান চেঁচা হৈ লওক ইমান যে ঠাণ্ডা লাগিছে অকণ গলু হৈছে আৰু দেই আইচখিনি এতিয়া পাৰিম যেন লাগিছে কিন্তু বিশ্বাস কৰক হাতখন যে দিব পৰা নাই ইমান চেঁচা তাৰমানে হাতখন যেন ছিঙি যাব এনেকুৱা লাগিছে আৰু মুখত যে কেনেকৈ দিম তাতে ফাৰ্ষ্ট টাইম মই ট্ৰাই কৰি আছোঁ যিয়ে নহওক চেষ্টাটো কৰি চাওঁ ফাৰ্ষ্ট টাইম ইমান ঠাণ্ডা বেছি সময় ৰ'ব নোৱাৰোঁ মানে মই আপোনালোকে যদি পাৰেতো ভাল কথা মই মানে পাৰা নাইকে একদম মানে মুখখন কিবা লাগি যায় আৰু তাৰ যি আইচ আছিল অকণমান চকু মুখ ওঠত মোহাই লৈছোঁ এটা কথা ক'বলৈ গ'লে সঁচাকৈ দেই মুখখন ইমান যে ফ্ৰেছ লাগিছে নহয় নাজানো কি মানে মই ৰিজাল্ট পাম সেইটো মই নাজানো কিন্তু মই কৰি উঠি এনেকুৱা লাগিছে মানে ইনষ্টেণ্ট মোৰ মানে এনেকুৱা লাগিছে মুখখন কিবা এটা মানে পাতল লাগিছে আৰু কিবা মানে চেঁচাটো লাগিবই ন ডাউট কাৰণ বৰফ হয়তো কিন্তু মুখখন কিবা এটা মানে পাতল আৰু চাফ লাগিছে মুখখন যেন কিবা এটা ক্লিন লাগিছে আৰু তেনেকুৱা বৰ বিশেষ নাজানো মই ফাৰ্ষ্ট টাইম কৰি চাইছোঁ আৰু এইটো বোলে কৰিব পাৰিলে খুবেই ভাল যদি আমি প্ৰায় কৰোঁ সপ্তাহত 2-3 দিন যদি কৰিব পাৰোঁ গৰম যিহেতু অত্যাচাৰ গৰম পৰিছে এতিয়া যদি অত্যাধিক গৰমত এনেদৰে আমি ঘামি থাকোঁ ন বাহিৰতো ওলাই যাওঁ খুব ডাষ্ট এতিয়া বাহিৰত ধূলি গতিকে এনেকৈ যদি আমি কৰিব পাৰোঁ গা ধোৱাৰ সময়তো এনেকৈ যদি আমি অকণমান আইচ লগাই দিওঁ বহুত ভাল বুলি শুনিছোঁ আৰু নাজানো চেষ্টা কৰি চাব লাগিব যদি সময় মিলে আপোনালোকৰ ঘৰটোতো থাকিবই ন এইটোতো সকলোৰে ঘৰতে থাকে গতিকে এনেকৈ কৰি চাবচোন সঁচাকৈ মুখখন খুব এটা পাতল অনুভৱ হৈছে আৰু মোৰ এতিয়া আকৌ কাম আছে কাম মানে কি বটলবোৰত পানী ভৰালোঁ তাৰপিছত ইমান ডাঙৰ বটলবোৰ পানীবোৰ ভৰাই থোৱা এটা বৰ লেঠা আকৌ ভাবিছোঁ চাহ নাখাওঁ ইমান যে গৰম পৰিছে তাকে অকণমান মই ভাবি তেতেলী তিয়াই থৈছিলোঁ মানে পকা তেতেলী আছিলে কিনি আনি থোৱা সেই তিয়াই থৈছিলোঁ মানে সেই ৰাতিপুৱা খোৱাৰ আগতে ভাবিছোঁ তাকে যেতিয়া কৈছোঁ চাহ নিদিওঁ আজি সদায় ক'ল্ড ড্ৰিংকছ খোৱাও বেয়া আজি মই তোমাক তেতেলী আৰু থেকেৰা এনেদৰে চৰ্বত বনাম ইমান গৰম কেতিয়াবা লাচ্ছি বনাওঁ দৈ ঘৰতে বনাই থৈ দিছোঁ এনেদৰে মানে অকণমান কেঁচা গাখীৰ থৈ এনেদৰে দৈ কৰি তাক লাচ্ছি বনাই দিওঁ কেতিয়াবা আমিও খাওঁ তেওঁ খায় আৰু কেতিয়াবা তাকে থেকেৰা টেঙা তেতেলী নেমু সেনেকৈও খাওঁ কাৰণ সদায় ক'ল্ড ড্ৰিংকছ খোৱাটোও ভাল নহয় বৰ বিশেষ তাকে এতিয়া তেতেলী চৰ্বত বনাওঁ গোটেইকেইটা খাওঁ প্ৰেছাৰটো বহুত বেছি ভাল তাতে মই কাজি নেমু অকণমান আঁকি দিছোঁ কাজি নেমুখিনি চেপি ৰসটো উলিয়াই নেমুটো তাতে ফ্লেভাৰৰ কাৰণে দি দিছোঁ নিমখ সমান্তৰালকৈ চেনি আৰু যিমান মিঠা খাওঁ তাৰ ওপৰত ডিপেণ্ড কৰিব আৰু মই তাতে অকণমান চাট মছলা দি দিছোঁ আৰু গোটেইখিনি ধুনীয়াকৈ মিক্স কৰিছোঁ আৰু মই তাতে ক'লা নিমখ অকণমানো দি দিছোঁ কাৰণ টেষ্টটো ভাল লাগে ক'লা নিমখো আৰু হজমো কৰে গোটেইখিনি একেলগে মিক্স কৰি লৈছোঁ টেষ্টটো যিয়ে নহওক খুবেই উপকাৰী কৈছোঁ নহয় এই গৰমত যে সঁচাকৈ প্ৰত্যেকেই ট্ৰাই কৰিব খাবলৈ সঁচাকৈ কৈছোঁ বিৰাট টেষ্টি কাৰণ কিয় জানেনে ক'ল্ড ড্ৰিংকছ খোৱাতকৈ বেছি উপকাৰী এনেদৰে যদি আমি বনাই খাব পাৰোঁ ঘৰতে টেঙা মিঠা এতিয়া জেকে কৈ আছে যে ৰাতি ডিনাৰ নকৰোঁ খাবলৈ বৰ বিশেষ মন যোৱা নাই আৰু ইমান বেছি গৰম ওলাই যাবও মন যোৱা নাই সি কৈছে এনেই কিবা এটা অৰ্ডাৰ কৰোঁ খেলো চাই আছে গতিকে সি কৈছে কিবা এটা এনেই অৰ্ডাৰ কৰোঁ চিম্পল তেতিয়া বেছি হেভিও খাবলৈ বৰ বিশেষ মন যোৱা নাই কিন্তু ৰাতি ৰুটি উলিয়াই থৈছিলোঁ তেওঁক বনাই দিম বুলি এতিয়া নাখায় বোলে গতিকে আটা মাৰি থৈছিলোঁ খোৱাতে বনাইছিলোঁ যে ফ্ৰিজৰ পৰা উলিয়াই ৰাখিলোঁ বোলো বনাই দিম বোলে নাখায় কিবা এটা এনেই অৰ্ডাৰ দি খাব কিন্তু ওলায়ো নাযায় গতিকে তাকে অৰ্ডাৰ দিলে ইয়াকে এতিয়া খাই আছোঁ আৰু ইফালে টিভিটো লগাই তাকে খাই আছোঁ আৰু এইপিনে মায়ো টিভি চোৱাত ব্যস্ত লগত মিঠু এইজনী মিঠুক দেখিছেনে নাই পূৰা টিভি চোৱাত ব্যস্ত গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল ঘৰতে আছোঁ ঘৰুৱা পৰিৱেশ এটা দেখুৱাবলৈ ট্ৰাই কৰিলোঁ বৰ বিশেষ একো নাই ভিডিঅ'ত দেখুৱাবলৈ গতিকে ভিডিঅ'টো যদি চাই ভাল পাইছে তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আজিলৈ ইমানেই ধন্যবাদ